আব্বে পয়সা লাগে ড্রাগস খাবা পয়সা লাগে পয়সা নাই পয়সা নাই हमारी प्रेम कहानी रब ने बनाया मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ Khapun dusoku Milim milim moram buku Khapun dusoku Pranoye pranoye renoi hoi Teje teje khire khire boi প্রেম তোমার গভীর নীলিম নীলিম মরম বুকু সপোন সপোন দুচকু তেরি মেরি মেরি তেরি हमारी प्रेम कहानी रब ने बनाया मेहरुआ मेरी मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ Senha se nahi juriya mora mora dhamali buku khaboti senha se nahi juriya mora mora dhamali pranoya pranoya renoi hoi তেজে তেজে ক্ষীরে ক্ষীরে বই মিলি যাম চির জীবন মিলিম মিলিম মরম বুকু সপোন সপোন দুচকু
কেলা গম পাইছা না তহঁতে 10 কোটি টকাৰ মাল আহি আছে তাক সোনকালে আমি কব্জা কৰিব লাগে ওকে বস আমি রেডি আছো কি কৰি আছা দেশখনত কি হৈ আছে ইমান দিনে ইমান ড্ৰাগছ আহি আছে সৰু সৰু ল'ৰাবোৰে ড্ৰাগছ খাই আছে তুমি কি কৰিছা হোৱাট আৰ ইউ ডুইং অফিচাৰ স্যার খবর পাইছোঁ আমি মানে এইটো মাহৰ ভিতৰতে 10 কোটি টকাৰ মানে ইয়াতে ড্ৰাগছৰ সৰবৰাহ হ'ব বুলি খবৰ পাইছোঁ চ' গতিকে আমি লাগি আছোঁ ইনভেষ্টিগেশ্যন কৰি আছোঁ অতি সোনকালে সিহঁতক মানে আমি গ্ৰেপ্তাৰ কৰি ল'ম board of you officers do it very fast এই কামটো যেনেকৈ নহওক বন্ধ কৰিবই লাগিব do it very fast okay हेलो हेलो अबे माल लगत আছে বে পুলিশৰ পৰা বাছি আনিছো বে জলদি আনা ক'ত আছা আৰে মাল লগত আছে বে পুলিশে ধৰণে ফাঁসি যাব লাগিব বে আব্বে কেলা কাৰ ইমান সাহস আমাৰ মালত হাত দিছে আমি সিহঁতক ঘূৰাই নাৰো Baby, 1 second, huh? মোৰ কল এটা আহিছে হেল্ল' মই গৈ আছো এতিয়াই গৈ আছো ব'লা আমি গৈ থাকোঁ মোৰ আৰ্জেণ্ট ফোন এটা আহিছে
ছাৰ অ' তোমালোক বহা বহা। মোৰ বেয়া লাগিছে শুনি। সমবেদনা জ্ঞাপন কৰিছোঁ যে তোমাৰ ফেমিলিৰ লগত এনেকুৱা ধৰণৰ ঘটনা হৈছে। আমি কিন্তু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও আশা নকৰোঁ। ছাৰ মোক সমবেদনা নালাগে, ছাৰ মোক শ্বুট আউটৰ পাৰ্মিশ্যন লাগে। শ্বুট আউট পাৰ্মিশ্যন? না এইটো মই দিব নোৱাৰোঁ। শ্বুট আউট পাৰ্মিশ্যন মই দিব নোৱাৰোঁ। দিছ ইজ ভেৰি ডিফিকাল্ট ফৰ মি। ছাৰ মই আজি ৰিজাইন দিবলৈ বাধ্য, কাৰণ এনেকুৱা এখন আবদ্ধ দুনিয়াত থাকিব ইচ্ছা নাই। ছাৰ ময়ো ৰিজাইন দিম। আজি আমাৰ লগত উঠিছে, কালি মোৰ লগতো হ'ব। ৰ'বা এক মিনিট, তোমালোকে মোক টেনশ্যনত পেলাই দিছা। শ্বুট আউট পাৰ্মিশ্যন ইজ নট এন ইজি টাস্ক। এই পাৰ্মিশ্যনটো আজি যদি মই দি দিওঁ আৰু যদি কালি কোনোবা নিৰীহ মানুহ মৰে, তেতিয়াহ'লে ইয়াৰ ৰেছপনচিবল কোন হ'ব? মই। গীতাত লিখা আছে যে যদি তোমালোকৰ ফেমিলিৰ ওপৰত কোনোবাই জানলেও হামলা কৰে, তেতিয়াহ'লে তোমালোকে তাক হত্যা কৰাটো হত্যা বুলি নকয়, এইটোক বধ বুলি কয়। যোৱা, তোমালোকে নিজৰ ইচ্ছামতে কাম কৰা। পাৰ্মিশ্যন গ্ৰেণ্টেড। থেংক ইউ ছাৰ। থেংক ইউ ছাৰ। মই সিহঁতৰ সকলো তথ্য গম পালোঁ। আমি অতি সোনকালে সিহঁতক ধৰিব লাগে। অঁ হয় নেকি? বৰ ভাল কথা। তই কেৱল এইকেইদিন সাৱধানে থাকিবি। হেল্ল' হেল্ল' ঐ কি হ'ল? মাত কিয় নিদিয়া? হেল্ল' হেল্ল' কি হ'ল? হেল্ল' ইয়াৰ মোৰটো দাবি ধৰ। মোৰ সকলো শেষ কৰি দিম, এয়াই তহঁতৰ শেষ কৰি নিম।